আজি আমি আপোনালোকলৈ লৈ আনিছো বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ এক ধৰ্মীয় অনুষ্ঠান পয়কিথিং। ধৰ্মীয় পৰম্পৰা অনুসৰি প্ৰতি বছৰে যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ পথাৰচিয়াম গাঁৱত থকা টাইটুৰুংসকলে পয়কিথিং অনুষ্ঠান উদযাপন কৰি আহিছে। উল্লেখযোগ্য যে পয়কিথিং অনুষ্ঠান উদযাপন কৰাৰ মূল কাৰণটোৱে হৈছে অঞ্চলটোৰ অপায় অমংগল দূৰ কৰিবলৈ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ আদিগুৰুক ধৰ্মীয় নীতি নিয়মেৰে প্ৰাৰ্থনা কৰা হয়। অঞ্চলটোত থকা বৌদ্ধ মন্দিৰত তেওঁলোকৰ ধৰ্ম অনুসৰি গাঁৱৰ ৰাইজে এখন বাঁহৰ চাঙি সাজি মন্দিৰৰ চাৰিওদিশে তিনিপাক ঘূৰাই সমগ্ৰ গাঁও প্ৰদৰ্শন কৰে। গাঁৱৰ ৰাইজে কান্ধত লৈ গাঁও প্ৰদৰ্শন কৰা চাঙিখনক পেটেচা বুলি কোৱা হয়। ধৰ্মীয় নিয়ম অনুসাৰে অনুষ্ঠিত কৰা পয়কিথিং উৎসৱত সমগ্ৰ অঞ্চলবাসীয়ে অতি উলহ মালহেৰে উদযাপন কৰাৰ লগতে ৰাতিলৈ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে।